हेलो की खबर सकलोरे भाले आछेने नमस्कार मोर चेनेल एसामिज किचेन एंड ब्लॉग्स चेनेलटोरे आपनालोक सकलोके स्वागतम जनाइछो। আজি আমি বনাম গিলাছত দি পেলাই ভাপৰ পিঠা। তো বলক সময় নষ্ট নকৰি ভিডিওটোৰ মাজলৈ আগবাঢ়ো। মই ইয়াতে শুকান বা কেঁচা যিকোনো পিঠাগুৰি হ'লেই হ'ল। 2 কাপ পিঠাগুৰি দি লৈছোঁ, তাতে অলপ নিমখ দিছোঁ। এতিয়া অলপ ৰুকি ৰাখা নাৰিকল অলপ দি দিম। নাৰিকল দিলে সোৱাদটো অলপ বেছি আহে, সেইটো কাৰণে মই ইয়াতে অলপ নাৰিকল দি দিছোঁ। দি পেলাই হাতেৰে ভালকৈ লৰাই দিলোঁ। আৰু ইয়াতে মই এতিয়া অলপ ঘিউ দি দিছোঁ। আপোনালোকে ঘিউৰ সলনি ৰিফাইন তেলো দিব পাৰে বা নিদিবও পাৰে একো। এইটো ঘি বা ৰিফাইন তেল দিয়াটো একদম অপচনেল হয়। আৰু মই অলপ চেনিও দিছোঁ। আপোনালোকে চেনি নিদিলেও হ'ব, চেনিটো দিলে সোৱাদটো অলপ বেছি আহে, সেইটো কাৰণে মই অলপ চেনিও দিছোঁ। দি পেলাই ভালকৈ লৰাই দিছোঁ। আৰু এতিয়া অলপকৈ পানী ছটিয়াই দিম। একদম বেছি আটাৰ নিচিনা নবনাব, লাহে লাহে পানী দিব, অলপ পানী দিব, যাতে বস্তু অলপ শুকান শুকান হৈ থাকে, সেনেকাই দিব। আৰু ভালদৰে হাতেৰে মোহাৰি থাকিব। গোটেইখিনি ভাঙি দিব হাতেৰে আৰু মোহাৰি থাকিব। মই 5 মিনিটমান সময় এনেকা হাতেৰে মোহাৰি লৈছোঁ। দেখিছে এনেকা গুটি হৈছে। এতিয়া এখন মই বাঁহৰ চালনী লৈ লৈছোঁ আৰু তলত এটা চৰিয়া লৈ লৈছোঁ, যাতে ওপৰত চালনীখিনিত এইখিনি বস্তু দি দিম। দি পেলাই হাতেৰে অলপ লৰাই দিম, যাতে বস্তুখিনি তললৈ ধুনীয়াকৈ পৰি যায় আৰু গুটিখিনিও ভাঙি যায়। দেখিছেনে মই কেনেকা হাতেৰে লৰাই তলত বস্তুখিনি পেলাই আছোঁ, চৰিয়াত পৰি আছে বস্তুখিনি। দেখিছেনে কেনেকা পৰি আছে। মই গোটেইখিনি এনেকা লৰাই তলত পেলাই দিম। তো মোৰ গোটেইখিনি শেষ হৈ গ'ল। দেখিছেনে কেনেকা ঝৰঝৰীয়া হৈছে বস্তুখিনি। এতিয়া মই এটা কুকাৰত অলপ পানী দি দিছোঁ, যাতে পানীখিনি ভালকৈ উতলি লওক। আৰু মই এইফালে কেইটামান ডিছপ'জিবল গিলাচো লৈ লৈছোঁ। আপোনালোকে যিকোনো ডিছপ'জিবল বস্তু ল'লেই হ'ল। মই এতিয়া গিলাচখিনি তলফালে অলপ সৰুকৈ ফুটা এটা কৰি দিম। ফুটাটো কিয় কৰিছোঁ পিছত আপোনালোকে দেখিব। বেছি ডাঙৰ ফুটা নকৰিব, সৰুকৈ ফুটা কৰিলেই হ'ল। এতিয়া মই গোটেইখিনি গিলাচত অলপ ঘি লগাই লৈ লৈছোঁ, যাতে বস্তুখিনি গিলাচত লাগি নধৰে। খোলোতে সোনকালে খুলি আহি যায়, সেইটো কাৰণে মই অলপ গিলাচত ঘি লগাই লৈছোঁ। আপোনালোকে তেলো লগালেও হ'ব, একো নাই, যিকোনো লগালেই হ'ল। এতিয়া মোৰ পানীখিনি ভালকৈ উতলি আহি গ'ল। মই এতিয়া এটা গিলাচত পিঠাগুড়িখিনি ভৰাই দি দিম। গোটেইখিনি গিলাচ মই ভৰ্তি কৰি দি দিম। তাতে আগতীয়াকৈ ভৰাই থ'লে বেছি সময় নালাগে, 1 মিনিট বা 2 মিনিটৰ 1 মিনিটো নালাগে, তাতকৈও কম সময় লাগে, হৈ যায় বস্তুখিনি। আৰু খাওঁতেও খুব ভাল হয়, কম সময়তো হয় বস্তুখিনি। আপোনাৰ যদি আগতীয়াকৈ পিঠাগুড়ি থাকে, তেতিয়াহ'লে একদম সময়ে নালাগে, 10 মিনিটৰ ভিতৰত একদম ধুনীয়া কৰি বস্তুখিনি হৈ যায়। এতিয়া মই কুকাৰৰ হুইচেলৰ ওপৰত ফুটা কৰিছিলোঁ গিলাচৰ তলত, এইটো হুইচেলত লগাই দিলোঁ আৰু চামুচ এখনেৰে ঢাকি দি দিলোঁ। দেখিছেনে আপোনালোকে, মই হুইচেলত লগাই দিলোঁ আৰু চামুচ দি ঢাকি দিলোঁ। 30 ছেকেণ্ডমান সময় লাগে, পিঠাটো হৈ যায় একদম। এতিয়া মোৰ এটা পিঠা ৰেডি হৈ গ'ল। দেখিছেনে ওপৰৰ ফালে কেনেকা ভাপ আহি আছে। এতিয়া মই পিঠা বনাই পেলাই হৈ গ'ল। এটাকৈ মই উলিয়াই দেখাম আপোনালোকক। দেখিছেনে কেনেকা ভাপ ওলাই আছে পিঠাখিনিত। খুব ধুনীয়া হয় পিঠাখিনি আৰু স্পঞ্জি হয় বহুত। আপোনালোকে চাহৰ লগত খাব পাৰে, খুব ভাল লাগে খাওঁতে।
এদিন নিশ্চয় ঘৰত বনাই ট্ৰাই কৰিব খুব ভাল লাগে খাই পেলাই ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু মোৰ চেনেল যদি নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো শ্বেয়াৰ আৰু সাবস্ক্ৰাইব